UPPLৰ চৰকাৰ হ'ব এইটো নিশ্চিত হৈছে আৰু এইবাৰ বিটিআৰবাসী ৰাইজে এটা গণতান্ত্ৰিক চৰকাৰ পাব। হিংসা ভ্ৰষ্টাচাৰ যিসকলে কৰি আহিছে তেখেতসকলৰ পৰা পৰিত্ৰাণ পাব, উদ্ধাৰ হ'ব আৰু এটা জাতি জনগোষ্ঠী সকলো মিলি এটা সুন্দৰ বিটিআৰ গঢ়িব পাৰিম, এইটোকে মোৰ এটা বিশ্বাস। আৰু মই বিটিআৰবাসী ৰাইজক ধন্যবাদ জনাইছোঁ কি স্বতঃস্ফূৰ্তভাৱে সকলো জনগোষ্ঠীৰ ৰাইজে UPPLক ভোট দিছে আৰু UPPLে সংখ্যাগৰিষ্ঠ লৈ পেলাই চৰকাৰ গঠন কৰিবলৈ গৈ আছে আৰু চৰকাৰ গঠন কৰাৰ দ্বিতীয় দিনৰ পৰাই UPPLৰ যিখিনি আমাৰ কৰ্মী হ'ব, নেতাসকল হ'ব, আমাৰ EM MCLA হ'ব, সকলো বিটিআৰবাসী ৰাইজৰ সেৱাত লাগি যাব। এইটো কালি অংকৰ লগতহে হ'ব। এতিয়ালৈকে আমাৰ সংখ্যাগৰিষ্ঠতা পোৱা অংক আহি আছে, গতিকে মিত্ৰতাৰ কথা এতিয়ালৈকে আমি চিন্তা কৰা নাই, প্ৰয়োজন হ'লে চিন্তা কৰিম। অপ্ৰীতিকৰ ঘটনা যেতিয়ালৈকে হাগ্ৰামা থাকিব তেতিয়ালৈকে হ'ব। হাগ্ৰামা আৰু হীৰাশৰণীয়া দুইজন ব্যক্তি যিয়ে নেকি হিংসা কৰিব নাপাৰিলে পেটত ভাত নাযায়। তো সেইকাৰণে যেতিয়ালৈকে তেখেতসকলে শাসনত বহি থাকিব তেতিয়ালৈকে হিংসা হ'ব, এইটো স্বাভাৱিক বুলি ধৰি লওক। আৰু এনেকুৱা হিংসাবিলাক আমাক একো কৰিব নোৱাৰে। আমি এই হিংসাৰ বিৰুদ্ধে মাত মাতি আহিছোঁ, যুঁজি আহিছোঁ। অনাগত দিনতো এনেকুৱা হিংসাৰ বিৰুদ্ধে যুঁজি যাম আৰু এটা শান্তি সম্প্ৰীতি আৰু উন্নতিৰ এটা বিটিআৰ কৰিম, সেইটোৱে আমাৰ সংকল্প। পালন কৰাটো অসুবিধা নাই, কিন্তু এইটো বিজয় উৎসৱ নহ'ব, এইটো হাৰাৰ উৎসৱেই হ'ব।